Hello, namaskar, welcome to my YouTube channel mr.arup.vlog. So guys, আজি আপোনালোকক মই এখন মই স্মৃতি জায়গা দেখাম আৰু মোৰ যিকল ফ্ৰেন্ড হয় সেইকলক দেখাম মানে যি মোৰ মানে স্মৃতিকত আজি মানে যিকন জায়গা মানে আমি খেলি প্ৰায়ভাগ জায়গা মানে আমি কটাইছিলো সেইখন জায়গা আপোনাৰ মোৰ ফ্ৰেন্ডক দেখাম মানে যিকল মোৰ ফ্ৰেন্ড ইয়াত নাইকিয়া আৰু সেইকল ফ্ৰেন্ডে চাই যাব আৰু এই জায়গাখন পাহৰি নাযাব যিহেনে কি আমি প্ৰায়ভাগ জায়গা আপোনাৰ ইয়াতে কটাও মানে এইখন ইয়াৰ আমাৰ ফ্ৰেন্ড হয় দেই ই থাকে আৰু মই থাকো আৰু কেনে মানে প্ৰায়ভাগ ফ্ৰেন্ড নাইকিয়া গ'লছে সেইসকল ফ্ৰেন্ড মানে বাহিৰত গৈছে আৰু দেখিছে ইয়াৰ মানে জেগাখন মানে এইখন জেগাত আমি থাকো আৰু ধুনীয়া জেগা প্লেচ দেখিছে আৰু দেখিছাই এইখন জেগা তোমালোকে পাহৰি নাযাবা আৰু মনত ৰাখিবা সদায় তোমালোকৰ কাৰণে দিয়া হৈছে যিয়ে কি তোমালোকে গাঁওখন দেখা নাই আমাৰ জেগাখন যিখন জেগা আমাৰ আপোন সেই জেগাখন দেখা নাই সেইসকলক কৈছোঁ চাই ল'বা কিমান মানে জেগাখন সলনি আৰু চ' গাইছ আজি মানে মই ভিডিঅ'টো দিলোঁ এই কাৰণে কাৰণ মোৰ মানে কি জেগাখনলৈ মনত পৰিলে আৰু মানে জেগাখনলৈ মই মানে বহুত দিন অহা নাছিলোঁ আৰু মোৰ ফ্ৰেণ্ডে ক'লে এই জেগাখনত মানে আহোঁ বুলি ক'লে সেইকাৰণে দুইজন আহিলোঁ আৰু প্ৰায়ভাগ মানে ফ্ৰেণ্ড নাইকিয়া হ'লে আৰু মই বহুত মিছ কৰিছে তেওঁলোকক যেনেকৈ আমাৰ মানে যিখন জেগাত মানে একেলগে মানে ধৰক ইয়াতে টাইম পাছ কৰোঁ সেই জেগাখনৰ পৰা মানে আজি আহি মনত পৰিছে আৰু ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ আৰু চাই থাকিব স্কিপ নকৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিসকল মানে নতুনকৈ আহিছে সেইসকলকো কৈছোঁ ছাবস্ক্ৰাইব কৰিব প্লিজ নিজৰ ভাইটিয়ে বুলি ছাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ডসকল দেখিছাই তোমালোকৰ কাৰণে আজি মানে এই ভিডিঅ'টো বনোৱা হৈছে তোমালোকেও চাবা তোমালোকৰ বন্ধু বান্ধৱী তোমাৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰিবা আৰু ফ্ৰেণ্ডছ তোমালোকৰ মানে যিসকল মোৰ ফ্ৰেণ্ড হয় ন সেইসকলক কৈছোঁ মানে কি তোমালোক য'তে আছা মানে যিসকল বাহিৰত আছা সেইসকলক মানে মোৰ ফালৰ পৰা তোমালোকক মানে ভালে থাকিবলৈ মানে অনুৰোধ জনাইছোঁ আৰু তোমালোকে যাতে ভালে খুলে আহি মানে তোমালোক আমাৰ গাঁৱত আহি আৰু ভালে থকা আৰু তোমালোকৰ আজি জেগাখন মানে মোৰো মনত পৰিলে তোমালোকক অকণমান মনত পেলাই দিছে যিয়ে নেকি একেলগে থাকোঁ আৰু একেলগে গোটেই সৰু কালৰ পৰা মানে একেলগে ডাঙৰ দীঘল হৈছোঁ এই জেগাখনত আৰু চ' গাইছ এই জেগাখন হ'ল আমাৰ মানে দলনি চামগুৰি বুলি কয় আৰু এই জেগাখনতে আমি প্ৰায়ভাগ থাকোঁহি মানে প্ৰায়ভাগ থাকোঁহি আৰু থাকি ভাল লাগে আৰু দেখিছে কি ধুনীয়া সুন্দৰ প্লেচ মানে এফালে পথাৰ আছে আৰু পথাৰ মানে এয়া দেখিছেই মানে হাল বাই থৈছে খেতি কৰিব দিয়া আৰু আমাৰ যেনেকৈ খেতি টাইম হৈ গ'ল আৰু দেখিছে এই গছজোপা দেখি নিশ্চয় মনত পৰিব আৰু এই গছজোপাতে মানে আমি মানে 4-5টা ইয়াতে উঠি মেলি মানে আমি ইয়াতে থাকোঁ যেনেকৈ গৰম দিনত থাকি ভাল লাগে আৰু সেইসকলৰ মনত পেলাবা জেগাখন কেনেকুৱা লাগিছে গছজোপা আৰু বহুত ডাঙৰ হৈও গ'ল আৰু দেখিছে এয়া কি সুন্দৰ পৰিৱেশ এফালে খেতি হাল বাই পেলাই মাটি ৰুব আৰু যেনেকৈ আমাৰ মাটি মানে খেতি টাইম হৈ গ'ল ন সেইকাৰণে মানে এয়া হাল বাইছে আৰু এইফালে পথাৰ আৰু এইখনতে থাকি আমি ডাঙৰ দীঘল হৈছিলোঁ সেই জেগাখন পাহৰি নাযাবা আৰু সদায় মনত ৰাখি থ'বা তোমালোকক সেইকাৰণে দিছোঁ আৰু গাইছ মানে মই আজি মানে যাব নোৱাৰিলোঁ মানে কি আমাৰ ইয়াত প্ৰায়ভাগ মানে বৰষুণ দিলে আৰু ৰাতিপুৱাৰ পৰা ইয়াত বৰষুণ দিলে সেইকাৰণে মানে বেছি দূৰণিত ভিডিঅ' বনাব নোৱাৰিলোঁ আৰু এই জেগাখনলৈ আহিছিলোঁ জেগাখনত আহি মানে মনত বহুত দিনৰ মনত আহিছোঁ আৰু মনত পৰিলে আৰু ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ যিহে নেকি মই ভিডিঅ' মানে আপলোড কৰি থাকোঁ আৰু এইটো কাৰণে মানে মই এটা ভিডিঅ' আপলোড কৰিলোঁ যিহে নেকি মোৰ ফ্ৰেণ্ডসকল নাই সেইসকলক মানে মনত পেলাব দিছোঁ আৰু এইখন জেগাত কেনেকৈ খেলা ধূলা কৰিছিলোঁ এনজয় কৰিছিলোঁ টাইম পাছ কৰিছিলোঁ আৰু গম পায়ে নহয় কমেণ্টত জনাব মোৰ ভিডিঅ' কেনেকুৱা লাগে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিসকল মানে নতুনকৈ আহিছে সেইসকলকো কৈছোঁ ছাবস্ক্ৰাইব কৰিব প্লিজ নিজৰ ভাইটিয়ে বুলি ছাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ডসকল দেখিছাই তোমালোকৰ কাৰণে আজি মানে এই ভিডিঅ'টো বনোৱা হৈছে তোমালোকেও চাবা তোমালোকৰ বন্ধু বান্ধৱী তোমাৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰিবা আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে বাই বাই টাটা